আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ইফালে মই এতিয়া পদূলি মুখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। জাষ্ট এতিয়া ঘৰৰ পৰা ওলাইছোঁ। আজি আছে ছ'চাইটি গোট মানে ভাঙিব আজি 1 বছৰ কাৰণে থৈছিলোঁ। 1 বছৰ কাৰণে থৈ দিওঁতে এতিয়া 14 মাহ হ'লগৈ। মানুহবিলাকৰ পইচা অসুবিধাৰ কাৰণে আজি ফাইনেলি ভাঙিব লৈছে। ধুনীয়াকৈ আমি ইফালে ওলাইছোঁ। সোণ ছোৱালী মই ধুনীয়াকৈ দেহাক ঘৰত থৈ আহিছোঁ। একে ভাত তাত খাই আজৰি হৈ আহিছোঁ গা পা ধুই। আৰু সেই ধুনীয়াকৈ আপোনালোকক অকণমান দেখাম দেই। বহুত পইচা উঠিব আজি, কমে 3 লাখ মান টকা উঠিব। বহুত মানুহ আছে আৰু চাওক আজি কিমানখিনি পইচা হ'ব আপোনালোকক দেখাম। মনটো ভাল লাগি আছে আৰু ভালো লাগি আছে আৰু পইচা ওলাই দিব লাগিব যে, পইচা ওলাই দিব লাগিব সেইটো কাৰণে বেয়া লাগি আছে। অলপমান লোৱা হৈ আছিলে পইচা, আকৌ দিব লাগিব ওলাই। সেই ওলাই কৰি দিলেহে অলপ পইচা পাম আৰু সেয়া আপোনালোকক তেনেকৈ দেখাম। তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু সেই বহুত ৰ'দ দিছে। এতিয়া বাজিছে 9টা বাজিবলৈ আৰু 2 মিনিট আছে বাৰু। তাকে এতিয়া গৈ আছোঁ আমি আৰু মই এতিয়া যাই পিনে গাঁৱত সোমাব লাগিব। গাঁৱত মানে বহুতৰ লগ চগ কৰি আৰু পইচা অলপমান কমি আছে মোৰ। পইচাকেইটা যা যোগাৰ কৰি গাঁৱতে বহুতো একেলগে যাম। ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ দেই কেনেকুৱা কি মানে পইচা ভগাই কি কৰে। মই মাত চাত নিদিওঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই যাম পইচা কিমান কি উঠে। ধুনীয়াকৈ আজি বহুত পইচা দেখাম দেই আপোনালোকক। ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো। আৰু এটা কথা কি জানেনে, আপোনালোকক কওঁ বুলি ভাবিছোঁ মানে ভিডিঅ' এইকেইদিন বহুত দিব পৰা নাই, বহুত দিন হ'ল। যিহেতু দেহা স্কুল বন্ধ, দেহা স্কুল থ'ব গ'লেহে মই ভিডিঅ' দিব পাৰোঁ। যিহেতু ঘৰত মানে নেটৱৰ্কৰ বহুত অসুবিধা হয়। সেইটো কাৰণে দেহা স্কুল থ'ব গ'লেহে মই ভিডিঅ' আপলোড কৰোঁ। সেইটো কাৰণে মানে দেহা যিহেতু স্কুল বন্ধ ন, জুলাই মাহটো গৰম বন্ধ দিছে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু মানে দিব পৰা জেগা আছে, ঘৰৰ পৰা 1 কিলোমিটাৰমান আহিব লাগে দূৰত। সেইটো কাৰণে মোৰ যোৱা অসুবিধা হোৱাৰ কাৰণে মোৰ ভিডিঅ' দিব পৰা নাই বা যোৱা নাই। সেইটো কাৰণে বনোৱাই নাই আৰু সেই আজি বনালোঁ। বনাই কেনে ভাবিলোঁ দিওঁ, মানে ইমান দিন যিহেতু ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি বনাই ধুনীয়াকৈ আপলোড কৰিম। মানে সেই কষ্ট হ'ব অকণমান যাব দিবৰ কাৰণে, আপলোড দিবৰ কাৰণে। সেইটোৱে আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ দেই। ধুনীয়াকৈ আপোনালোকে মৰম চেনেহ দিব আৰু আশীৰ্বাদ কৰিব দেহাক আৰু মোক, যাতে আগুৱাই যাব পাৰোঁ। আৰু সেই ধুনীয়াকৈ কথাখিনি কওঁ বুলি ভাবিলোঁ আৰু ধুনীয়াকৈ একেবাৰে গোটত গৈ সকলোৱে লগ চগ লাগি পইচা কিমানখিনি উঠে ধুনীয়াকৈ গোটত গৈ লগ পাই আছোঁ দেই। চাই থাকিব মোৰ লগতে। এই মানুহকেইজনী পইচা লোৱা নাই নেকি? এয়া পইচা আৰু উঠিব বাকী আছে। এতিয়া ধুনীয়াকৈ হিচাপ কৰি আছোঁ কিমান এতিয়া উঠিছে চাগে 20,000 মান আৰু বাকী উঠিব আছে। ধুনীয়াকৈ দেখাই আছোঁ এতিয়া মানসী নাম লিখিলে নাই? গোটৰ যাবা হোৱা নাই বুজিছে দে কি গোট বুলিছে সি বুজিছ না মানে থৈ যোৱা মানে তাতে হেৰি কৰি দিম 100 টকাটোকে হেৰি হিচাপটো ওলাই আছে। এতিয়া এফালে থাকিলে কিমান 6,400 আৰু বৌ ভাগৰ 3,000, 9,000 এটা চিয়া সোমাই আছে। বুধৰ ভাগৰ 2,000, 10,000 বিবিটো দিলে ন খতম মোৰ তাক সেইটো দিছোন, তাক সেইটো কাটি টকা যাব নাম পোৱা নাই নহয়। এতিয়া 19,600 টকা দিব দিছোঁ। 19,200 দেচোন তেওঁ শেষ হ'ব ন সম্পূৰ্ণ কৈছে হিচাপ কৰি ল'বি দেই। তেতিয়া ভগা ভাল হ'ব। এইফালে ফাইনেলি গোটটোত বহি কিনে ঘৰত আহি পালোঁ। আহি বহুত গৰম, 1 বাজিল, 1:10 হ'ল মানে আহোঁতে মই। এতিয়া সেই এইফালে দেহা শুই আছে ধুনীয়াকৈ গা পা ধুই। মই অহালে ধুনীয়াকৈ গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ আছে। দেহা খবৰ ভালনে? আৰু হাই কৈ দিয়া। এইফালে দেহা শুই আছে ধুনীয়াকৈ। মই অহালে মানে তাই যিহেতু নিনিলোঁ মই গোটত, ধুনীয়াকৈ গা পা ধুই ধুনীয়াকৈ ফিট ফাট হৈ আছে আৰু গোট বয় হৈ আছে। ল'ৰাটো যিহেতু স্কুল বহিব আহি বেছি দিন নাই আৰু 15-20 দিনমান আছে স্কুল বহিব। এইকেইদিন গৰম বন্ধ পাই বহুত সি দুষ্ট কৰি থকা হৈছে। আৰু সেই মই আহিলোঁ আৰু গোটত বহুত মানে অলপ হেৰি হ'ল, জেমেলা হ'ল। মানে পইচা পাই লগতে মানুহবিলাক যিহেতু সকলো অসুবিধা হয় ন, সেইটো কাৰণে পইচা পাই লগতো খেলি মেলি কাৰণে অকণমান দেৰি হ'ল। আৰু সেই পইচা অলপ পালোঁ। পইচা অলপ পাই গৈ মানে সেই বাকীখিনি মানে দিব লগা হ'ল। দি গৈ বাকীখিনি অলপ পালোঁ। পাই গৈ সেই ঘৰলৈ লৈ গৈ আহিলোঁ ধুনীয়াকৈ আৰু থৈ আহিছোঁ জমা। আৰু সেই মাজুবা আহিল। আজি মাজুবা নেদেখাওঁ দেই। কেতিয়াবা মানে কি কালি যদি পাৰোঁ দেখাম ধুনীয়াকৈ। আজি নেদেখাওঁ, ভিডিঅ'টো নহ'লে বহুত দীঘলীয়া হৈ যাব। আৰু মাজুবা ছোৱালী আহিছে আৰু ডাঙৰ ভিনদেউ আহিব চাগে আজি। ডাঙৰ বাটো ইয়াতে আছে, আপোনালোক কৈছোঁৱে। সেই অপাৰেশ্যন কৰি অহা বা ইয়াতে আছে।
আজি 10 দিনমানেই হ'ল থকা ইয়াতে সেয়া ধুনীয়াকৈ আপোনালোকক দেখালোঁ ধুনীয়াকৈ গোটৰ ভিডিঅ'সমূহ ধুনীয়াকৈ কেনেকুৱা লাগিছে আপোনালোকে চাবচোন দেই আৰু সেই ভাল লাগিলে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বহুত যে দেহাক আৰু মোক যাতে মৰম দিয়ে দেই এইফালে দেহা আৰু কি জানেনে মাজুবা ছোৱালী দেখাই দিয়ক আপোনালোকে এই যে মাজুবা ছোৱালী ধুনীয়াকৈ সিও আছে সি ষ্টাইল কৰি গা পা ধুই ষ্টাইল হৈ আছে বহুত ষ্টাইল দেই আৰু সেই ধুনীয়াকৈ কি ক'ম আৰু দেখাব তেনেকুৱা একোৱেই নাই আৰু দেহা এইফালে আছে আৰু সেয়া দেহা মানে সেয়া মোৰ জীৱন আৰু ধুনীয়াকৈ দেহাক আৰু মোক মৰম দিব ন দেহা মৰম দিব কৈ দিয়া আপোনালোকে দেহাক মোক ধুনীয়াকৈ মৰম দিব আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল ধুনীয়াকৈ নেক্সট ভিডিঅ'লৈ লগ পাই আছোঁ আজিলৈ থাকে বাই দেহা বাই কৈ দিয়া বাই